শ্ৰীকৃষ্ণৰ এই কথাখিনিৰ পৰা আপুনি জীৱনত আগুৱাই যোৱাৰ পথ বিচাৰি পাব। আপুনি এই কথাকেইটা অনুসৰণ কৰি চলিব লওক। তাৰ কাৰণে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলোঁ। যদি আপুনি কোনো ঘটনাত ভয়প্ৰাপ্ত হয় তেনেহ'লে আপোনাৰ পৰাজয় নিশ্চিত। আৰু যিজনে সকলো হেৰায়ো শান্ত থাকি একাগ্ৰতাৰে কাম কৰি যায় তেওঁৰ বিজয় নিশ্চিত। সাগৰ হওক বা সংসাৰ, যিয়ে ধৰ্মৰ নৌকা প্ৰস্তুত কৰে সি ঠিকেই পাৰ হৈ যায়। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহ সময়ৰ নিৰ্দেশত চলিব লাগে। ধৰ্মৰ উপদেশ দিব পাৰি কিন্তু নিৰ্দেশ দিব নোৱাৰি। সকলোৱে নিজৰ ধৰ্মক নিজে নিশ্চিত কৰিব লাগে। যি বস্তু সহজতে লাভ কৰিব পাৰি সেই বস্তুৰ প্ৰতি মানুহৰ মূল্যবোধ নাথাকে। মাতৃৰ ঋণ কোনেও পৰিশোধ কৰিব নোৱাৰে। মিথ্যাবাদী ব্যক্তি সাপতকৈও ভয়ংকৰ। ব্যৱহাৰ আৰু চৰিত্ৰই বংশৰ পৰিচয়। সন্মানিত ব্যক্তিৰ ওচৰত অপমান অপবাদ মৃত্যুতকৈও বেছি ভয়ংকৰ। যিকোনো ব্যক্তিয়ে যি বিচাৰে তাকে কৰিব পাৰে, কিন্তু তাৰ কাৰণে আপুনি যিটো বিষয়ত কাম কৰি আহিছে সেইটোৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু সেই কামটোৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাভাৱ ভক্তিভাৱ লাগিব। তেতিয়া আপুনি নিশ্চয় সফলতা পাব। তাৰ সলনি আপুনি অন্য কামত বিচলিত নহ'ব। আজি তোমাৰ ওচৰত যি আছে সেয়া আগত কাৰোবাৰ আছিল আৰু ভৱিষ্যতে অইন কাৰোবাৰ হৈ যাব। এয়াই সংসাৰৰ নিয়ম। জোন আৰু সূৰ্য যেনেদৰে তুলনা নহয় ঠিক তেনেদৰে আপোনাৰ জীৱনটো বেলেগৰ লগত তুলনা নকৰিব। যাৰ যেতিয়া সময় আহিব তেতিয়া তেওঁ উজ্বলিবই। আপুনি কেৱল আপোনাৰ কৰ্ম কৰি যাওক, সময়ত ফল পাবই। কাৰোবাৰ ওপৰত খং কৰি থকা অৰ্থ হ'ল নিজে বিষ খাই বেলেগক মৰাৰ আশা কৰা, কিন্তু ক্ষতি আপোনাৰেই হ'ব। পৃথিৱীতকৈ ডাঙৰ হ'ল মা, স্বৰ্গতকৈ ওখ হ'ল দেউতা আৰু বায়ুতকৈ দ্ৰুতগামী মন। জন্ম মানুহৰ প্ৰকৃত পৰিচয় নহয়, প্ৰকৃত পৰিচয় হ'ল আপোনাৰ কৰ্ম। জীৱনক এক দীঘল যাত্ৰাপথত মন কৰি আগুৱাই যোৱা। তোমাৰ উদ্দেশ্য ঠিক থাকিলে এদিন সঠিক পথৰ সন্ধান পাবাই। যি বেলেগৰ খানা কাঢ়ি খায় তেওঁৰ কোনোদিন পেট নভৰে। পাৰিলে 10জনৰ লগত ভগাই খাওক, কোনোদিন আপুনি ভোকত থাকিব নালাগে। আমি সকলোৱে এটা ভুল ধাৰণা লৈ থাকোঁ, ভাগ্যৰ কথা কৈ থাকোঁ, কিন্তু ভাগ্য বুলি একো নাই। যি আপুনি পাইছে আপুনি কৰি অহা কৰ্মৰ ফল। জীৱনত ঘাত প্ৰতিঘাত থাকিবই, কিন্তু সেই পৰিস্থিতিত ধৰ্মৰ লগত থাকিব চেষ্টা কৰক। আপুনি সফলতা পাবই, মাত্ৰ আপুনি বিচলিত নহ'ব। কাৰোবাক ঠগি দুদিন বহুত ফূৰ্তিত থাকিব পাৰিব, কিন্তু মনত ৰাখিব ঈশ্বৰে যিদিনা আপোনাক ঠগিব দুখৰ মাজতে থাকিব লাগিব আপুনি। গতিকে দুদিন সুখৰ কাৰণে আনক ঠগিব বাদ দিয়ক। সৎ কৰ্ম কৰি চলি যাওক, তেতিয়া সদায় ফূৰ্তিৰ দিন অতিবাহিত কৰিব পাৰিব। আপোনাৰ দিন বেয়া আহিলে মনত ৰাখিব যে আপোনাৰ বৰ্তমান সময় বেয়া, জীৱন নহয়। অপেক্ষা কৰক, নিশ্চয় ভাল দিন আহিবই। যি ব্যক্তিয়ে নিজৰ বিবেকক প্ৰশ্ন কৰিব পাৰে তেওঁ কোনোদিন বিপদত পৰিব নোৱাৰে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।